এনেকৈ বেজি এটা লোৱা দিবলৈও মোক মন নাই চাইকেলখনতে লৈ যাওঁ বা কিবাহঁতে লৈ যাওঁ বুঢ়ীজনী ভালকৈ আনো কোনে কৰি দিব ভাতকেইটা সিজাই পকাই তাই মোক দিব লাগিছিলে মই দিছোঁ আকৌ ধুইছোঁ নহয় ধুবলগীয়া হয় ধুবও লাগিব নহয় কোনো সহায় কৰিবলৈ বিশেষ কোনো নাহে নাই ঘৰটো এনেকৈ সাৰি দিবলৈ মোৰ মন নাই নিজে পাৰিছোঁ সাৰিছোঁ লেতেৰাত থাকিব নোৱাৰিছোঁ নাই সেনেকৈ আছোঁ মোৰ মানে সেই ভগৱানক কৈছোঁ হে ভগৱান মোকে মাৰি লৈ যোৱাচোন এই বিলাই কি হৈ হ'ব তেতিয়া নহ'লে তাকে মাৰি নিয়া ইমান কষ্ট ভোগ কৰি কেনে থাকিম এতিয়া আমি সেনেকুৱা হৈছে কথাটো এতিয়া এই বয়সত বাৰু মই এনেকৈ কৰি আছোঁ তাকো খুৱাই আছোঁ ময়ো খাইছোঁ যেতিয়া ময়ো যদি এনেকুৱা যথৰ হৈ যাম তেতিয়া কোনে খুৱাব কোনে চাব এগৰাকী ৮০ বছৰীয়া আইতা আপোনালোকে হয়তো দেখিছে আইতাগৰাকীক এই মুহূৰ্তত মই দেখুৱাইছোঁ আৰু ভাবক ৮০ বছৰত তেখেতে নিজে উপাৰ্জনৰ পথ বিশেষ নাই চৰকাৰৰ পৰা পোৱা পেঞ্চনৰ টকাকেইটাই চলি আছে লগতে যোৱা ৫টা বছৰে অসুস্থ হৈ থকা বোৱাৰীয়েকক তেখেতে শুশ্ৰূষা কৰি আছে এইটো ইমান বৰ সহজ কথা নহয় আৰু মই আহি বৰ্তমান এই ঘৰখনত আইতাগৰাকীৰ পৰা ইয়াত দেখি মোৰ নিজকে বিশ্বাস নাই হোৱা তেনেকুৱা এটা পৰিৱেশ যোৱা ৫টা বছৰেই এই ঘৰখনত হৈ আছে যোৱা ৯ বছৰ আগতে আপোনাৰ ডাঙৰ পুত্ৰ আইতাৰ ডাঙৰ পুত্ৰ নাইকিয়া হ'ল আৰু তাৰ পিছতেই যোৱা ৪ বছৰৰ পৰা অসুস্থ বোৱাৰীক এতিয়া আইতাই শুশ্ৰূষা কৰি আছে আপোনাৰ আপুনি ইয়াতে থাকে এতিয়া আপোনাৰ বোৱাৰী কিমান বছৰৰ পৰা অসুস্থ হৈ আছে কিমান বছৰৰ পৰা মানে আগৰডোখৰ ভাল আজি ৪ বছৰ অসুস্থ কৰি মেলি খাব নোৱাৰে মই অকল কৰি খুৱাইছোঁ এতিয়া আপুনি এতিয়া ৮০ বছৰ বয়সত আপুনি কাম কৰিব পৰা হৈ আছে পাৰেনে কৰিবলৈ নকৰিলে কোনে কৰি দিব উপায় কৰিছোঁ চব কৰিছোঁ ভাত ৰান্ধিছোঁ কাপোৰ কানি ধুইছোঁ অলপ তাই কাপোৰ ধুবলগীয়া হৈছে মই নিজৰতো নিজৰে তাইবোৰ ধুবলগীয়া হৈছে ধুব নোৱাৰে উঠোৱা আনিব লাগে ধৰি দেখিছে নহয় এতিয়া সেনেকৈ চলি আছোঁ কৰিবলৈ খালি যাব নোৱাৰোঁ কৰিব যাব নোৱাৰে এতিয়া ঘৰখন কেনেকৈ চলিছে আপোনাৰ ঘৰখন এনেকৈ কৰি মেলি আৰু খাইছোঁ হাৰি পুচি এতিয়া তেল নিমখ ক'ত পাইছে আনিবলৈ তেল নিমখ সেই পইচা কেতিয়া আৰু টাক টুককৈ আনি চলিছোঁ কেইটকা পায় আপুনি কেইটকা পামনো তাৰমানে বছৰত কেইটকা পাওঁ ৩০০ পাওঁ বিধৱা তাৰপিছত অৰুণোদয় কেইটকা পাওঁ জানো সেইকেইটা চলি আছোঁ আৰু এইটো আজি ৪ বছৰ আনিবলৈও যাব নোৱাৰে কি হৈছে আৰু মৰিলেও নাপাওঁ নাপালেও নাপাওঁ তাক কেনেকৈ কোনেও নিব মই তাক ধৰি চম্ভালিব নোৱাৰোঁ নহয় এতিয়া এইটো বয়সত আপোনাকে চাব লাগে এতিয়া আপুনি চাবলগীয়া হৈছে ভাতকেইটা সিজাই পকাই তাই মোক দিব লাগিছিলে মই দিছোঁ আকৌ ধুইছোঁ নহয় ধুবলগীয়া হয় ধুবও লাগিব ভাতকেইটা খাই লৈ মোৰে উঠিব মন নাযায় আকৌ চপাই কোচাই নি আকৌ ধুই আনোগৈ নিজে সেনেকুৱা হৈছে ভাতকেইটা বনাই আকৌ দিওঁ খুৱাই বোৱাই আকৌ কাঁহী বাতি ধুওঁ সেনেকুৱা কষ্ট মোৰ পইচা কেইটামান হ'লহেঁতেন তেনেকৈ বোলে আহচোন 2 টকা দিম কৰি দেহি আজিকালি নকয় নহয় কোনো সহায় কৰিবলৈ বিশেষ কোনো নাহে নাই ঘৰটো এনেকৈ সাৰি দিবলৈ মোৰ মন নাই নিজে পাৰিছোঁ সাৰিছোঁ লেতেৰাত থাকিব নোৱাৰিছোঁ নাই সেনেকৈ আছোঁ সেনেকুৱা হৈছে কোনো চৰকাৰৰ ফালৰ পৰা আৰু বেলেগ কোনো সহায় সহযোগ নাই দেউতা নাই একো সহায় সহযোগ নাই ভাবিছিলে নে এইটো বয়সত এনেকুৱা এটা দিন আপোনাৰ আহিব এনেকৈ থাকিব লাগিব মোৰ মানে সেই ভগৱানক কৈছোঁ হে ভগৱান
মোকে মাৰি লৈ যোৱাচোন এই বিলাই কি হৈ হ'ব তেতিয়া নহ'লে তাকে মাৰি নিয়া ইমান কষ্ট ভোগ কৰি কেনে থাকিম এতিয়া আমি সেনেকুৱা হৈছে কথাটো এই বয়সত দুখৰ পানীহে নোচোৱা হৈছে কি কৰিম বোপাই উপায় নাই কোনে সহায় কৰিব ভাত পানী আপুনি নিজে বনাই চব নিজে বনাই তাক ৰান্ধি বাঢ়ি খুৱাই লওঁ অকণমান আকৌ মই খাওঁ খাই লৈ আকৌ ধুবগৈ লাগিব নহয় তেহে হ'ব এনেকুৱা এই খৰি ক'ত পায় বাৰীত দেখিছোঁ খৰি চৰিটো নাই আপোনালোকৰ নাই বাৰীত ক'ত খৰিম কিনি লওঁ খৰি কিনিব লাগে অঁ তোক কোনোবাই 200 টকামান দিলে দিয়ে আৰু এইকেইটা নেহিয়া সেই ইয়াতে মাষ্টৰ এজন আছে সেইযোৰ আছে আৰু ভাগিলে মানে নেহিয়া আকৌ তাকো আনিব নোৱাৰোঁ নহয় ভিৰ খাই যাওঁ চতৰ বতৰ হৈ যায় খৰি ভৰি হাত আছে নি মোৰ এইবোৰ ধৰণে হাত এইবোৰ গোটেই ঘা লাগি শেষ হ'ল গা লাগিলে আৰু লৈ গ'ল খুচিলে পৰিলোঁ এইটো পৰিলোঁ যত্নে এইটো তেজে গাগৰি কাটিছে এইপিনে বৈ গৈছে এনেকৈ বেজী এটা লোৱা আনিবলৈও মোক মানুহ নাই চাইকেলখনতে লৈ যাওঁ বা কিবাহঁতে লৈ যাওঁ বুঢ়ীজনী ভালকৈ আনো কোনে কৈ দিব পইচা দুটকা কাৰণে মোক ক'ৰ পৰা দিম এতিয়া হ'লেহে দিম মই নিজে চলিবলৈ অকণ নাই আৰু হেৰি মোক ভৰাম এইবোলে মোক ক'ৰ পইচা দিম খৰি নাই এই ল'ৰা এটাক মাতিলোঁ আচোন ইয়াৰ এডোখৰি ফালি দেহি মোক সেই কেইটামান ফালি লৈ গ'লেহি সেনেকৈও নাহে পইচাকেইটা হাতে হাতে দিলেহে আহিব ক'ৰ পৰা দিম মই সেনেকুৱা দশা আছে এতিয়া দিনটো আপুনি 4টা বছৰ এনেকৈ কটালে 4 বছৰ এনেকৈ থকাটো বৰ সহজ কথা নহয় এতিয়া ভাবিছে আগৰ সময়খিনি আৰু কঠিন হ'ব আপোনাৰ কাৰণে কিন্তু আপুনিও কাম কৰিব নোৱাৰা হৈ আছে বয়স হৈ আহিছে যে কেনেকৈ দিনখিনি পাৰ কৰিম বুলি ভাবিছে সেইটোকে চিন্তা কৰি কৰি কেতিয়াবা পগলা মানুহৰ গতে হওঁ বস্তুটো ইয়াত থৈ আহোঁ পাহৰি যাওঁ চিন্তা কৰি থাকিব লাগে যে নহ'ল যে উপায় নাই সেনেকুৱা আছে এতিয়া এই বয়সত বাৰু মই এনেকৈ কৰি আছোঁ তাতকৈ খুৱাই আছোঁ ময়ো খুৱাইছোঁ যেতিয়া ময়ো যদি এনেকুৱা জঠৰ হৈ যাম তেতিয়া কোনে খুৱাব কোনে চাব সেনেকুৱা হয় আচলতে ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ আৰু এয়া বাস্তৱ দৃশ্য আৰু মই ক'বলৈ বিশেষ একো নাই আশা ৰাখিছোঁ এই পৰিৱেশটো দেখাৰ পিছত চৰকাৰে হওক বা অসমবাসী ৰাইজে আপোনালোকে কিছু সহায় হাত আগবঢ়াব আৰু মানৱতাৰ দৃষ্টিৰে চৰকাৰেও এই আইতাক অসুস্থ বোৱাৰীক কিছু সহায় আগবঢ়াব আমিও যিমানখিনি পাৰোঁ আপোনাক যেনেধৰণে জুই ফালৰ পৰা হয় কিছু সহায় আগবঢ়াবলৈ চেষ্টাটো কৰিম এতিয়া বৰ্তমান এতিয়া আপোনাৰ ঘৰত ইয়াত মানে চৰকাৰৰ পৰা চাউলকেইটা আৰু পেঞ্চনৰ টকাটো আৰু লগতে অৰুণোদয় পইচাকেইটা সেইটোৰ বাহিৰে আপোনাৰ একো নাই আপোনাৰ ল'ৰা ছোৱালী কেইটা নাই যা হ'ল মুৰি এটা আছে বেমাৰী বেমাৰী সেইটো ঘৰ মৰিলে কেইটা আছে 3টা মৰিলে 2টা মৰিলে এটা আছে 3টা আছিলে থকাটো বেমাৰী 2টা গুচি গ'ল ভাল 2টা এতিয়া বৈক আপুনি চাবলগীয়া হৈছে এই কণাটো ডাঙৰ আছিলে তাৰ ল'ৰা ছোৱালী নাই অকল খুন্দা মানুহটো তাকো গুচি গ'ল পাৰ হৈ কি কৰিম এতিয়া তাকতো চাবই লাগিব মই দুখে কষ্টই চাই আছোঁ আৰু হয় আচলতে এই পৰিৱেশ মই ক'বলৈ নতুনকৈ বিশেষ মোৰ মুখত মানে মোৰ বিশেষ ভাষা নাই আৰু আশা ৰাখিছোঁ আপোনালোকে এই দৃশ্য দেখাৰ পিছত আইতাক কিছু সহায় কৰিবলৈ আগবাঢ়ি আহিব ইতিমধ্যে মই আইতাৰ নাম্বাৰটো ফোন নম্বৰ আৰু বেংক পাছবুক নাম্বাৰটো আপোনালোকক
মই স্ক্ৰীনত দি দিম যদি আপোনালোকে মানুহ হিচাপে কিছু এই দৃশ্য দেখাৰ পিছত সহায় কৰিব বিচাৰে মানৱতাৰ দৃষ্টিত আপোনালোকে সহায় কৰিব পাৰিব